होनानै देरहासार खालामगोन होननानै आंहा मोनसे बिराद फोथायनाय दं, बिसास दङ। दानिया भटआ होगोन, नोंगौ भटआ होगोन नोंथांमोना, खिन्थु थेवबाबो ভোট দিব, তথাপিও ভোট দিয়াৰ পিছত জিকি যোৱাৰ পিছত BPF দল হিচাপে কোকৰাঝাৰত বা এণ্টায়াৰ BTCত কি হাতত লৈছে ৰাইজৰ কাৰণে কাম কৰিবলৈ, এইবিলাক চবে জানিবলৈ ইচ্ছা হয়। দল হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব, জিকি যোৱাৰ পিছত বা চৰকাৰ বনোৱাৰ পিছত, এইবিলাক কথা সকলো ৰাইজে জানিব বিচাৰে। তো সেইটোকে আমি দুই এটা মই আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে আমাক ভোট দিব লাগে, এই কথাটো মই বাৰে বাৰে নকলেও হ'ব, না বুংব নাগো ভোট हो होननानै, नांगोलाव भोट हो होननानै बुंबावनांगौ नङा, नांगोलाव भोट दियक বুলি আৰু মই ক'ব লাগিব নেকি? দৰকাৰ নাই। এতিয়া সেইকাৰণে মই কৈছোঁ যে আপোনালোকে জিকিব, জিকাই দিব, কিন্তু ৰাইজৰ কাৰণে কি কাম কৰিব ওলাইছে BPFে চৰকাৰ হোৱাৰ পিছত, সেইবিলাক কথা নিশ্চয় ৰাইজে জানিলে বা আপোনালোকে গম পালে নিশ্চয় মনত ভাল পাব। তো কথা সেইটোৱে যে আমি BTCত সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি থাকিব বিচাৰিছে। আমি BTCত শান্তিটো চবেই বিচাৰে, এই অঞ্চলৰ উন্নয়নটো চবেই বিচাৰে, সেইটো উদ্দেশ্য লৈ আমি কাম কৰি যাওঁ। কোকৰাঝাৰ টাউনত আমি জানো, কোকৰাঝাৰ স্পেচিয়েলি কোকৰাঝাৰ বাসিন্দা হিচাপে এই আগৰ দিনৰ চৰকাৰৰ দিনত যিটো হাউচ টেক্সৰ পৰা আৰম্ভ কৰি বিভিন্ন বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বহুত তলত নামি গৈছিল। তো সেইটো যদি আমি সঁচাকৈ আগুৱাই লৈ যাব লাগে, বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি বা টাউনত যিসকল বাসিন্দা, ইহঁতৰ ওপৰত যিটো হাউচ টেক্স বুলি কয় না, হাউচ টেক্স এইটো বহুত হাই নহবা, বহুত হাই। চৰকাৰে কি কৰি যাবে, চৰকাৰে ৰাইজৰ পৰা কালেকশ্যন কৰি পেলাই এনেকুৱা চৰকাৰ নচলায়। যেনিবা হেভি কালেকশ্যন টাউনৰ হাউচ টেক্সটো না, নগো না। তো এইটো কমাই দিলে আপোনালোকে কিমান ভাল পাব, কমাই দিব লাগিব না। আমি 4 মাহ মাত্ৰ হৈছে, সেইটো আমি কমাই দিব, এইটো ডাঙৰ সমস্যা নহয়। মই একদিনতে কৰিব পাৰোঁ দেই, এইটো মই একদিনতে কৰিব পাৰোঁ, আমি কৰি দিম। আমি ইলেকশ্যন শেষ হোৱাৰ পিছত, চৰকাৰ বনোৱাৰ পিছত আমি বহুত এজেণ্ডা লৈ পেলাই কাম কৰি আছে। এইখিনি এজেণ্ডাও আমাৰ BTCত আহিব। 4-5 মাহ আমি সময় পাইছে। এই সময়ৰ ভিতৰত আমি দিছপুৰত গঠাই দিয়া বহুত পাৱাৰ ফাংচন, বহুত চিষ্টেমবিলাক আনিবৰ কাৰণে, আকৌ আগৰবাৰ নিচিনা BTC কৰিবৰ কাৰণে বহুত কাম কৰিব লগা হৈছে। মুঠতে প্ৰায় সম্পূৰ্ণ। এতিয়া আমি যেহেতু কথা দিছিল ৰাইজক এই BTC নিৰ্বাচনৰ সময়ত, সেইটো প্ৰিলিমিনাৰী আমি আৰম্ভ কৰিছোঁ 10 ফেব্ৰুৱাৰী। মাটিৰ পাট্টা দিয়াৰ পৰা আৰম্ভ কৰি যিকোনো কাম ফাৰ্ষ্ট গেৰেণ্টিৰ ওপৰত আমি আৰম্ভ কৰিছোঁ, দিছে। বহুতে পাইছে, বহুতে পোৱা নাই, আমি জানো। এইটো কণ্টিনিউৱাছ প্ৰচেছ, এইটো যাই থাকিব। যিসকলে পোৱা নাই এইটো পাব। ইয়াৰ কাৰণে কোনো আফচোচ কৰিব নালাগে দেই। বহুতে পাইছে, বহুতে পোৱা নাই, আমি একদম জানো, আমি বুজি পাওঁ। একবাৰে হোৱা নাই, বহু ধৈৰ্য থাকক। আপোনালোকে ভাবাতকে মই ডাবল গুণ কাম কৰি পেলাই দেখাই দিওঁ, আমাৰ সুবিধা কি। বহুত কাম কৰিব ইচ্ছা আছে, মোৰ BTCত বহুত কাম কৰিব ইচ্ছা আছে, মই কৰিম, দেখুৱাই দিম। খালি আমাৰ মাজত শান্তিটো থাকক, একতাটো থাকক, বাছ। উন্নয়নৰ প্ৰতি চিন্তা কৰিব নালাগে। কি লাগে
টাউনৰ হিচাপে হাউচ টেক্সটো বেছি, সেইটো কমাই দিব লাগে। কোকৰাঝাৰ RMB হস্পিটেলত বিৰাট ডাঙৰ সমস্যা, এইটো ঠিক কৰিব লাগে, আমি কৰিম। একদম আমি 5 মাহ মাত্ৰ হৈছে, আপোনালোকে আমি কোৱা পিছত সেইটো আৰু পাহৰি গৈছে নেকি, এইটো ভাবিব নালাগে, আমি কৰিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে জানে? মই অনুৰোধ কৰিছো, দাদা আপুনি যেতিয়া BTCত আহিব মুছলিম সম্প্ৰদায়ক গালি দিব নালাগে দেই, এনেকুৱা কৈছো মই। বেলেগ BTC বাহিৰত মুছলিমক ঠিকছে গালি দিয়ে, হয় না? কিন্তু আমি কৈছো আমাৰ BTCত আহি পেলাই আপুনি গালি দিব নালাগে। মুছলিম হওক, বড়ো হওক, ৰাজবংশী হওক, বেংগলী হওক, আমি একেলগে আছো বিৰাট শান্তিকে। আমি BTCত শান্তিকে থাকিব বিচাৰে। আপুনি পাৰিলে BTCত উন্নয়নৰ কাৰণে আঁচনি দি যাওক, তাৰমানে আঁচনি দি পেলাই যাওক, ভাল আঁচনি, ভাল ৰাস্তাৰ নাম এইবিলাক কৰি যাওক। শ্বেয়াৰে কি কৈছে, আমি দাদা বুলি কয়, কি কৈছে, আপুনি যেনেকে বিচাৰে এনেকে কাম কৰি থাকক, মই একো আপত্তি নকৰিম বুলি মোক কৈছে, কৈছেতো।